আৰু আপুনি যিহেতু ইয়াৰে হয়নে? হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং এণ্ড মৰ্ণিং টিম আৰু মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া আছোঁ ৰাস্তাৰ মাজত আৰু এতিয়া আমি গৈ আছোঁ ড্ৰেছ পাতি দেখি গম পাইছে আজি যিহেতু থাম্বনেইলটো চাই গম পাইছে আজি নাহৰকটীয়া শ্ৰীমন্ত শংকৰদেৱৰ অধিৱেশনলৈ। আৰু এইফালে হৈছে আমাৰ বা, সেইফালে কি হ'ব আমাৰ আপা ছোৱালী, আৰু এইফালে ভিনদেউ হাই, আৰু এইফালে আমাৰ দাদা হাই মিষ্টাৰ বিন। চ' এইখিনি আমি গৈ আছোঁ, ভালে ভালে আমি গৈ পাবগৈ লাগে। আৰু তাত কি কি হয় মই এইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, ত' ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তাত গৈ একেবাৰে লগ পাম আৰু এয়া আমাৰ ইমান পোৱালি, তেওঁ মজা আছে, এতিয়া মজা লৈ লৈ শুই গৈ আছে। আৰু তো ইতিমধ্যে আমি পাওঁ হৈ গৈছোঁ কি, আৰু অকণমান খোজকাঢ়ি দিছোঁ, অকণমান ভাগৰিলোৱে। আৰু গাড়ী আমাৰ ইয়াত পাৰ্কিং কৰিবলৈ জেগাত আছে, গাড়ী থৈছে আৰু আমি গৈ আছোঁ আৰু পামগৈ আৰু অকণমান দূৰ আছে, তো চাই থাকিব। ভাগৰ লাগিছে নাই? এইকণ অকণমান খোজ কাঢ়িছোঁহে, আমাৰ ভাগৰ লাগিলে আৰু আছে আৰু ভাগৰ লাগিলে আৰু যিমানটো পাবলৈ আছে তাকে। তো সেই আৰু চাই থাকিব। আৰু তো গাইজ, আমি এতিয়া মূল গেটখনৰ ওচৰত পালোহি আৰু এতিয়া আমি সোমাই যাম ভিতৰলৈ। আৰু ভিতৰত কি কি পৰিৱেশ হৈছে মই সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, তো চাই থাকিব ভিডিঅ'টো। আৰু এয়া চাওক, মোক এটা ফটো মাৰি দিবা দেই। আৰু এইফালে চাওক ৰাইজসকল, কিমান শ শ ভক্ত লোক, আৰু এতিয়া তেওঁলোকে শোভাযাত্ৰালৈ বুলি সাজু হৈছে আৰু যাবলৈ। আৰু এইখিনিতে ভক্তসকলে শোভাযাত্ৰাত সেৱা লৈছে। আৰু এইফালে ৰাইজসকল দেখিছে আপোনালোকে, ভক্তসকলে ভাগৱত পাঠ পঢ়ি পঢ়ি গৈ আছে এইদৰে। যিহেতু এয়া আইতাসকল, এয়া বোমা, তো ভালে আছে। আৰু আপোনালোকে কেতিয়া আহিলে ইয়ালৈ? 25 তাৰিখে আহিলে। ক'ৰ পৰা আহিছে? বৰপেটা। আপুনি একেলগতে আহিছে? বৰপেটা, মই সৰুপেটা, এখেতে হাউলি, এখেতে বৰসৰক, তাৰমানে ডিষ্ট্ৰিক্ট আমাৰ বৰপেটা। আপোনালোকে অকল তিনিগৰাকী আহিছে নে আৰু গ্ৰুপ আহিছে? বেলেগ বেলেগ, আমি তিনিগৰাকী ওলাই আহিছোঁ। আমাৰ বাপসকলো আহিছে। ঠিক আছে, ভাল লাগিলে। ট্ৰেইনত যাম আমি, মানে আপোনালোকৰ এইখিনি মানে নিজে হেৰি কৰি আহিছে? নিজে আহিছে। আমি কষ্ট বুলি নাভাবোঁ আৰু। আচ্ছা, সেই আহিছে। ভাল বাৰু, বা ধন্যবাদ থাকিলে আপোনালোকে, বহুত বহুত ভাল লাগিলে লগ পাই। আৰু ওপৰৰ পৰা এয়া পৰিৱেশটো চাওক, আৰু মই ওচৰত কি কি আছে মই সেইখিনি দেখুৱাই দিছোঁ। আৰু এইফালে ধুনীয়া ধুনীয়া ফুলৰ টাবেৰে এইদৰে সজাই তুলিছে আৰু বিৰাট ভাল লাগিছে। ইমান শ শ লোক আহিছে ইয়াত, মানে সঁচাকৈ মানে মানিবলগীয়া। আৰু মূল মণ্ডপখন আৰু বিৰাট ডাঙৰ চাওকচোন। আৰু এতিয়া মিটিং হৈ আছে, আৰু চাগে ৰাতি কিবা কিবি প্ৰগ্ৰাম হয় তাত ষ্টেজত। আৰু এতিয়া বিশেষকৈ মানুহবোৰ গুচি গৈছে, যিহেতু আজি একদম শেষৰ দিনটি। আৰু এই শৰাইখন চাওকচোন, ইমান ধুনীয়াকৈ সজাই তুলিছে, বেটেৰে বনোৱা হৈছে। আৰু চাওকচোন,
তো গাইজ আজি যিহেতু অন্তিম দিন আৰু এতিয়া সকলোৱে ঘৰমুৱা যাবলৈ হৈছে আৰু লগতে এতিয়া মুখ্যমন্ত্ৰী আহিব বুলি উল্লেখ কৰিছে এইফালে মিটিং মাটাং হৈ আছে আৰু অকণমান আগলৈকে যাওঁ তাত কি হয় মই সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আজি যিহেতু বৰ বেছিকৈ দেখুৱাব মই নোৱাৰিলোঁ কাৰণ মোৰ অহা অকণ পলম হৈ গ'ল আৰু যাওঁ তো গাইজ মই ইয়াতে আমাৰ বিশিষ্ট ব্যক্তি তেওঁক সকলোৱে চিনি পায় দিগন্ত ছাৰ বুলি কোৱা হয় আৰু তেওঁ ডান্সৰ লগত যিহেতু জড়িত হৈ আছে আৰু তেখেতক ইয়াতে লগ পালোঁ আৰু তেখেতক মই সুধোঁ ছাৰ দিগন্ত ছাৰ আপোনাক লগ পাই বিৰাট ভাল লাগিলে আজি আপুনি আজি আজি আহিছে নে আজি আহিছোঁ দিনাখন আহিছিলোঁ আজি আকৌ এপাক আহিলোঁ যিহে নেকি আমাৰ জাতিৰ কৃষ্টি মহাপুৰুষ গুৰুজনাৰ শংকৰী সংঘৰ যি অধিৱেশন কেনেকুৱা লাগিছে বহুত বেছি ভাল লাগিছে কাৰণ কেলৈ এয়া হৈছে আমাৰ সংস্কৃতি আমাৰ অসমীয়া জাতিৰ একতাৰ যি চিন তাৰে ইয়াৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডত জিলিকিটো আছে বহুত দূৰৰ পৰা আহিছে ন মানুহ ইয়াত বহুত দূৰৰ পৰা আহিছে মোৰ ফ্ৰেণ্ড বহুতবিলাক আহিছে বাহিৰৰ পৰা তেওঁ চাগে বহুতে চিনি পায়ে চাগে যিহেতু নৃত্যৰ লগত জড়িত হৈ থাকে সেয়ে আৰু তো ভাল লাগিলে লগ পাই আৰু লগত মই কথা পাতিবলৈ চেষ্টা কৰিম সেই আপুনি চাই থাকিব আৰু এইখনেই হৈছে পতাকাৰ বেদী তোৰণখন বিৰাট ধুনীয়াকৈ তেওঁলোকে সজাই তুলিছে আৰু তেওঁলোকৰ কোৱা মতে ইয়াত 5 লাখমান খৰচ হৈছে আৰু যেনেকৈ খৰচ কৰিছে সেইদৰে ধুনীয়াকৈ বনায়ো তুলিছে আৰু কষ্টও কৰিছে সিমানকৈ তো আহিছে বহুত আহিছে ফটো মাৰিছে তো ভাল লাগিছে এয়া হৈছে দুজনী ইমৌ চৰাই ইমান ধুনীয়াকৈ চৰি আছে তো মজা লাগিছে মই ইয়াতে আমাৰ কমিটি মানুহৰ লগত অলপ কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ মনৰ ভাৱটো কি প্ৰকাশ কৰে আৰু তেওঁলোকৰ লগত এয়া ককাইদেউ নমস্কাৰ আৰু আপুনি যিহেতু ইয়াৰে হয়নে আৰু ইয়াত দেখিছে মানে শ্ৰীমন্ত শংকৰদেৱ গুৰু ইয়াতে মানে ইমান ধুনীয়াকৈ প্ৰতিষ্ঠা কৰিছে আপোনাৰ মনোভাৱটো কি ক'ব বিচাৰে মনোভাৱ আমাক খুবেই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি অজস্ৰ লাখ লাখ ভক্তজনে আজি ইয়াত আমাৰ পদত ধূলা দিছেহি আমি পৰম সৌভাগ্য যে নাহক এতিয়াৰ ডিব্ৰুগড় আমন্ত্ৰণ ক্ৰমে অসমৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভকতক আপ্যায়ন কৰিব পাৰে সেৱা কৰিব পাৰে আমি অতিকৈ আনন্দিত কেইখন মানে ইয়াত যিটো পতাকা ইয়াত উত্তোলন কৰিছে যে কেইখন জিলাৰ পৰা 54খন জিলা আছে ইয়াত 54খনৰ প্ৰত্যেকৰ জিলাৰ এখন এখনকৈ পতাকা কিনা কাষত দিয়া হৈছে মূল পতাকাৰ কাষত ধন্যবাদ থাকিল আপোনাৰ নামটো মোৰ নাম মোহিনী সিং ফুকন এইফালেও হৈছে ভাল লাগিলে আপোনালোকক লগ পাই আপোনালোকে ইয়াৰে হয়নে ইয়াৰে হয় ন ধন্যবাদ আৰু গাইজ আমি এতিয়া গৈহে আছোঁ আৰু ক'ত কি আছে এতিয়া গোটেই মেলাহে দেখি আছোঁ আৰু এইফালে বনি আছে খানা মানে ইয়াতে ভাত খোৱাৰ আয়োজনটো চলিছে আৰু মই তাত গৈ তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে চাই থাকিব এইখিনিতে হৈছে খানা বনাই যিটো ব্যৱস্থা কৰিছে আৰু মই যাম আৰু তেওঁলোকৰ লগত কথা পাতিম এইফালে হৈছে কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰ এতিয়া সোমাই যাওঁ মেলাখনলৈ বাণিজ্য মেলা যিহেতু সোমাই যাওঁ বলক তো গাইজ এয়া দেখিছে কিমান মানুহ হৈছে মানুহ সমাগম হৈছে এয়া হৈছে পাউন মিঠকল দাদা ক'ৰ পৰা আহিছে নগাঁও পূৰা এইফালে দাদাই পাণ বনাই আছে আৰু ধুনীয়া ধুনীয়া পাণ বনাই দিয়ক মিঠা পাণ আৰু আমি খাওঁ দেখিছে বাদ্যযন্ত্ৰ এয়া দেখিছে ককাইদেউসকলে দোকান তো তেওঁলোকৰ লগত সৈতে কথা পাতি আৰু লগ পায় আৰু আপোনালোকে ইয়াত কিমান দিনৰ পৰা আছে 5 দিন আছে ন আৰু এইফালে আপুনি নিজে বনোৱা নেকি কিনিতে মানে এয়া চব ককাইদেউসকলে ধুনীয়া পেপা বাঁহী পেপা এইবোৰ নিজে ওকে তেওঁলোকে নিজে বনাইছে আৰু অকণমান
নেকি নিজে বনোৱা হয় ন অঁ এই দাদাৰ পৰা আমি 3টামান সৰু সৰু এনেকৈ এই ধৰণৰ জাপি ল'লোঁ তো ভাল লাগিল আৰু ঠিক আছে দাদা চাহৰ জুতি বাইদেউ কেনেকুৱা লাগিলে খোজকাঢ়ি ভাল লাগিলে আৰু ভিনদেউ মজা আৰু এইফালে আমাৰ দাদা আৰু এইফালে আমাৰ দাদাজন ক'ৰ পৰা আহিছে অঁ মাঘৰিতে পৰা আহিছে কোনোবা আহিছে লগত আৰু আমি এতিয়া চাহৰ আড্ডা ইয়াতে বহি অকণ ভাগৰটো পঢ়াইছোঁ তো আজি বৰ বিশেষ মই দেখুৱাব নোৱাৰিলোঁ কাৰণ অকণমান আজি লাষ্টৰ দিনাখন আহিলোঁ অকণমান দেৰি হৈ গ'ল সেইবাবে তো যি কি নহওক যিমানখিনি মই পাৰোঁ সেইখিনি দেখুৱালোঁ আপোনালোকক চব ভিডিঅ'টো আঁকোৱালি ল'ব আৰু ঠিক আছে তো আজি ইমানতে সমাপ্ত কৰি দিছোঁ চাহ তাহ খাই মেলি ঘৰলৈ যাওঁগৈ বাই 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 কৈ দিয়া বাই বাই তো হেল্ল' গাইজ হঠাতে মই লগ পালোঁ কাক লগ পালোঁ মই দেখুৱাই আছোঁ হঠাতে মানে ওলাইছিলোঁ আৰু সেই টাইমতে মই লগ পালোঁ একদম এইফালে এয়া মনোজ দা আৰু তো মনোজ দা আজি ভাল লাগিলে হঠাতে যে লগ পালোঁ মানে ভবা নাছিলোঁ লগ পাম বুলি ন সেইটো কথা আছিলে বাৰু দাদাই ক'লে আৰু মই ডিব্ৰুগড়ৰ বাণীপুৰ আমি অধিৱেশনলৈ গৈছিলোঁ আমি কেইটা বজাত আহিছিলে আজি আমি 1টা বজাত আহি পাইছিলোহে আজি ফাৰ্ষ্ট আহিছিলে নে আগত নাই আজি প্ৰথম কেনেকুৱা লাগিলে তাত ভাল লাগিলে ভাল লাগিলে ন কস্তুৰী আপুনি এতিয়া ঘৰলৈ যামগৈ দাদাহঁতৰ ঘৰলৈ চাব তাৰপিছত যামগৈ চাবুৱা আমি চাবুৱাতে আছো চাবুৱাতে আছে নেকি মজা তো ঠিক আছে ভাল লাগিল বাৰু কেনেকুৱা লাগিল আজি মজা কস্তুৰী হাই